নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছোঁ তেজপুৰত ইমানে ধুনীয়া এখন পাৰ্কত ঘূৰিবলৈ গৈ আছোঁ। আপোনালোকে নাম শুনিছে চাগে আগৰৰ পৰা। আমি গৈ আছোঁ অগ্নিগড় পাৰ্কত কি দৃশ্য আছে আৰু কেনেকৈ পৰিৱেশটো সকলো আপোনালোকক দেখাম। তাৰ আগতে এণ্ট্ৰি কৰিবলৈ আমি টিকেট লৈ ল'ম। টিকেটখনো বেছি দাম নহয়। আপোনালোকে নিশ্চয় আহিব। ইয়াত ইমান ধুনীয়া ঠাইডোখৰ যদি অসমতে আছে আপোনালোকৰো নিশ্চয় চাবলৈ মন যাব। আহক এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰত সোমোৱাৰ লগে লগে হেলমেটকেইটা থৈ আহিলোঁ। হেলমেটকেইটা আকৌ বাপচ আনিবলৈ মই পঠাই দিলোঁ। কাৰণ হেলমেটকেইটা থৈ আহিলে কিছুমান চোৰবিলাকনো লৈ যাব বুলি ভয় এটা থাকে যে, সেইকাৰণে মই হেলমেটকেইটা বাপচ আনিবলৈ দিলোঁ। এই পাৰ্কখনত সোমোৱাৰ লগে লগে ইমানে ভাল লাগিছে যে এই পাৰ্কখনত এটা কাহিনী আছে। সেই কাহিনীটি হৈছে প্ৰেম কাহিনী। আপোনালোকৰ আগলৈ যিমানে গৈ থাকিম সিমানে আপোনালোকৰ চিত্ৰৰ দ্বাৰা বা মূৰ্তিৰ দ্বাৰা এই প্ৰেম কাহিনীটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তাৰ আগতে ইয়াৰ পৰিৱেশটো চাই কিমান ধুনীয়া, গছ-গছনি চবফালে আৰু সেউজীয়া পৰিৱেশ। এইখিনি দেখিয়ে যে ভিতৰলৈ কিমান ধুনীয়া হ'ব আপোনালোকে নিশ্চয় অনুমান লগাবলৈ পাৰিছে। আমি ঘৰৰ পৰা ৰাতিপুৱা সোনকালে ওলালোঁ, কাৰণ আমাৰ এখন মিটিং আছিলে। সেই মিটিংখনত এটেণ্ড কৰিব লাগে বুলি আমি সোনকালে ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়াত লাগি হেলমেট আনিব গৈ আহিয়ে পোৱা নাই। চাওক ইমান লাহে লাহে আহিছে। এনেকৈ লাহে লাহে আহিলে কিমান টাইম ঘূৰিব পাৰিম। সেইকাৰণে আমি সোনকালে ওপৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। এই ডাঙৰ গছজোপাৰ ওপৰত দেখিছেনে সৰু সৰু ঘৰ? সেই সৰু সৰু ঘৰকেইটাত সৰু সৰু চৰাই থাকে। যেনে চৰাইবোৰ কণী পাৰিবলৈ এটা ঘৰ বনাই দিছে। ধুনীয়াকৈ গছজোপা কাষে কাষে ইমানে ধুনীয়া লাগিছে নহয় ঘৰকেইটা, যে চৰাইকো এনেকৈ বাঁহ দি দিছে, ধুনীয়া লাগিছে। আৰু এই জেগাটোৰ ফালৰ পৰা আগপিনে লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি এটা ধুনীয়া দৃশ্য পাম। সেই দৃশ্যটো হৈছে উষা আৰু চিত্ৰলেখা বহি থকা। এদিন দুজনীয়ে বহি থাকোঁতে সপোনৰ কথাবোৰ পাতিবলৈ ল'লে। উষাৰ সপোনত আহিছিল এজন ধুনীয়া ৰজা। সেই ধুনীয়া ৰজাজনৰ নাম আছিল অনিৰুদ্ধ। অনিৰুদ্ধৰ ছবিখন আঁকিবলৈ চিত্ৰলেখাক ক'লে। চিত্ৰলেখাই অনিৰুদ্ধৰ ছবিখন আঁকি ইয়াত দেখুৱাই দিছে। উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী সকলোৰে জানিবলৈ মন যায় যদি কমেণ্ট বক্সত লিখি পঠাব, আৰু মই ধুনীয়াকৈ আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি হৰিহৰ যুদ্ধ চাবলৈ যাওঁ। হৰিহৰ যুদ্ধ কেতিয়া হৈছিল আপোনালোকে শুনিছে, আৰু প্ৰায় মানুহে এইটো বিষয়ে পঢ়িছে। হৰিহৰ যুদ্ধ হৈছে এইখন। আপোনালোকে দেখিছে নহয় শিৱৰ লগত হৰিহৰ যুদ্ধ কেনেকৈ হৈছিলে, আৰু ৰামায়ণটো দেখিছে। আজি আমি চকুৰে দেখিবলৈ পাইছোঁ হৰিহৰ যুদ্ধ। আৰু উষা আৰু অনিৰুদ্ধৰ কাহিনীটো আমি কিতাপলৈহে পাইছিলোঁ। আজি যে এনে লাগিছে সেই অতীতৰ কথাবোৰ ইয়াতে দেখিছোঁ, আৰু ইমানে ভাল লাগিছে দেখি। বহুত দিনৰ পিছত আমি এই পাৰ্কখনত আহিছোঁ। মই ইয়াতে থাকিও সৰুৰ পৰা এই পাৰ্ক দেখা নাছিলোঁ, আৰু
এনেকৈ যে চিত্ৰ বনাই আৰু মূৰ্তি বনাই এনেকৈ ধুনীয়াকৈ এই পাৰ্কখন আছে তাকো নাজানো। আজি প্ৰথমবাৰৰ কাৰণে ইয়াত আহিছোঁ, দেখি বহুতে ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো অনুভৱ কৰিছোঁ যে ইমান শান্তি আৰু পৰিশ্ৰম চাফ চিকুণ ইমানে ধুনীয়াকৈ বনাই থৈছে। আপোনালোকে কেতিয়াবা তেজপুৰলৈ আহে যদি নিশ্চয় এই পাৰ্কখনত সোমাব। আৰু এই বিয়াখন হৈছে ঊষা আৰু অনিৰুদ্ধৰ বিয়া। ছবি মানে মূৰ্তি বনাই থৈ দিছে। চাওক আপোনালোকে কিমান ধুনীয়াৰে বনাই থৈ দিছে মূৰ্তি কলাৰে। প্ৰত্যেকটো মূৰ্তিৰ কাষত এনেকৈ এখন চাইনবোৰ্ড দিয়া আছে আৰু বিয়াখন নাম আপোনালোকৰ নামটো কাষৰ পৰা দেখাই দি আছোঁ। যিহেতু মোৰ কেমেৰাটো বেছিকৈ জুম কৰিব নোৱাৰে, সেইকাৰণে অলপমান জুম কৰি বিয়াখনৰ নামটো আপোনালোকক দেখাই আছোঁ। আগত যিটো বিয়া আছিলে সেইটো বিয়াৰ নামো আছে আৰু দেখিবলৈ সুন্দৰকৈ বনাই থৈ দিছে। আপোনালোকে দেখিবলৈ পাইছে ঊষা আৰু অনিৰুদ্ধৰ বিয়া। চিত্ৰলেখাই ছাইডত থিয় হৈ এনেকৈ চাই আছে। মই দেখি খুবেই ভাল লাগিছে দেই, ইমান ধুনীয়াকৈ এনেকৈ সপোনত পোৱা ৰজাজনৰ লগত যে বিয়া হ'ব পাইছে। এয়া বিয়াৰ নামটো আপোনালোকে চকুৰে দেখিছে নহয়, কিমান ধুনীয়াকৈ লিখি থৈ দিছে। যিহেতু আমাৰ ইয়াত বহুত টাইমেই হ'ল, সেইকাৰণে অলপ খৰধৰকৈ বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে এইখন পাৰ্ক ঘূৰিব নোৱাৰি, কিন্তু ইয়াত ঘূৰিবলৈ আহিলে অলপমান টাইম ওলাই আহিব লাগিব। যিহেতু আমাৰ হাতত টাইম বহুত কম আছিলে, সেইকাৰণে খৰধৰকৈ দেখালোঁ। এইটো হৈছে অনিৰুদ্ধ শুই থকা অৱস্থাত চিত্ৰলেখাই বিচনাৰ পৰা এনেকৈ দাঙি অনা এটা দৃশ্য বনাই থৈ দিছে। কাৰণ ঊষাই সপোনত যিজন ৰজা দেখিছিলে সেইজন ৰজা এনেকৈ চিত্ৰলেখাই গৈ মায়াবী হৈ উঠাই লৈ আনিছিলে। চিত্ৰলেখা অনিৰুদ্ধ হৰণ সেই দেখিছে নহয় আপোনালোকে। সেইকাৰণে এই দৃশ্যটো মূৰ্তিৰ দ্বাৰা এনেকৈ বনাই থৈ দিছে। দেখি ভাল লাগিছেনে? ইমানে ধুনীয়াকৈ বনাই থৈ দিছে নহয়। সকলো ছাইডে যোন জেগাত যেনেকৈ হৈছিলে সেইটো জেগাতে মূৰ্তিবোৰ এনেকৈ বনাই থৈ দিছে। মই চাই অবাক হৈ গৈছোঁ, কেনেকৈ বনাইছে এইবোৰ। আৰু ওপৰৰ পৰা আপোনালোকে এটা সুন্দৰ দৃশ্য দেখাই আছোঁ, যিটো দৃশ্য ইয়াৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ দেখা পায়। ব্ৰহ্মপুত্ৰটো বহুত দূৰ আছে, কিন্তু এনে লাগে যে কাষতে দেখিবলৈ পাইছোঁ। আৰু আকাশখনো কিমান ধুনীয়া কৰিছে। আজি অলপ বৰষুণ দিছিলে ৰাস্তাত, কিন্তু লাহেকৈ ৰ'দ দিয়া আৰম্ভ কৰিলে। ধুনীয়া লাগিছেনে দৃশ্যটো দেখি? মোৰ কিন্তু বহুত ভাল লাগিছে ওপৰৰ পৰা, কিন্তু গৰমৰ পৰা ইমান এটা থাকিব নোৱাৰিলোঁ, সোনকালে তললৈ গুচি আহিলোঁ। আৰু ইমানে ওখকৈ বনাই থৈ দিছে, নামি আহোঁতে বহুতেই ভাগৰ লাগিলে। তাৰ কাৰণে অলপমান বহি ল'লোঁ। লাহে লাহে আপোনালোকক অলপ তলৰ যিটো মূৰ্তি আছে সেইবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু সোনকালেকৈ ঘৰলৈ গুচি যাম। তলত এটা মূৰ্তি বনাই থৈছে, যিটো মূৰ্তি শিৱ মূৰ্তি। ইমান ধুনীয়াকৈ বনাই থৈ দিছে নহয় পাহাৰৰ সৈতে। আৰু মূৰ্তিটো দেখি এনেকৈ লাগিছে যে শিৱ ভগৱান নিজে আহি তাত বহি আছে। চাওক, ইখনো এখন চাইনবোৰ্ড যে ভিতৰলৈ গ'লে এনেকৈ আইনমতে দণ্ড বুলি লিখি থৈ দিছে। সেইকাৰণে মানুহবোৰে ভিতৰত নোসোমাই দূৰৰ পৰা চাব লগা হয়। দূৰনো ক'ত, ইমানো দূৰ নহয়। সেই মূৰ্তিটো চাই ইমান ভাল লাগিলে আৰু আমি লাহে লাহে ঘৰলৈ যাব আৰম্ভ কৰিলোঁ। ঘৰলৈনো ক'ত, এখন আমাৰ মিটিং আছে, সেই মিটিংখন এটেণ্ড কৰিবলৈ আমি দুজনে ইয়াৰ পৰা চিধা মিটিঙলৈ গ'লোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আজিৰ কাৰণে বাই বাই।